হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় ভালেই চাগে। মোৰো বৰ্তমান ভালেই। আপোনালোকে যদি মোৰ আগতে ভিডিঅ' চাইছে তেতিয়াহ'লে ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু যদি আপোনালোকে আগতে মোৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই এয়া ধুনীয়াকৈ ৰেডি হৈ মেলি নগাঁৱতে থকা বিখ্যাত মৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ। আপোনালোক কোন কোন এই মন্দিৰলৈ আহিছে জনাবচোন। আৰু যোন এই মন্দিৰলৈ অহা নাই আপোনালোকে নিশ্চয় আহিব, ভাল লাগিব এই মন্দিৰত আহি। মই বিয়াৰ আগতেও এবাৰ মাহঁতৰ লগত আহিছোঁ। আজি মই হাজবেণ্ড আৰু মোৰ মা আৰু মোৰ দেউতাও আহিছে। মই তেওঁলোকৰ লগতে এই মন্দিৰলৈ আকৌ অহাৰ সৌভাগ্য হ'ল। এয়া আমি ধুনীয়াকৈ চাকি লৈ ল'লোঁ মন্দিৰত দিবৰ কাৰণে। মঠ মন্দিৰ আহিলে আমাৰ মনটো ইমান পবিত্ৰ লাগে যে, বিশেষকৈ মোৰ ইমানেই এটা পবিত্ৰ হৈ পৰে যে মই এনেকুৱা লাগে যে মই একো ভুল কাম কৰাই নাই জীৱনত, মই একো পাপ কাম কৰাই নাই। মোৰ এনেকুৱা এটা ফিল হয়। আপোনালোকৰ হয়নে নহয় জনাবচোন বাৰু। আছে মা, আমি বাহিৰতে জ্বলাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আপোনালোকক আকৌ এটা মোৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ।